হেল্ল' বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে থাম্বনেলটো চাই গমে পাইছে ভিডিঅ'টো কিহৰ বনাইছো, তো বলক ভিডিঅ'টো আৰম্ভ কৰো। আৰম্ভটো হ'ল আজি তাৰমানে মোৰ হাতত 200 টকা, মই বজাৰত যাম আৰু মোৰ তাতে কোনোবাই 100 টকা এটা দিলে তাৰ কাৰণে বজাৰ কৰিবলৈ। তো তাৰ 60 টকা খৰচা হ'ল মোৰ হাতত। খৰচা হোৱাৰ পিছত আৰু মোৰ লগত আৰু এজন গৈছে, যাৰ পিছত কি হ'ল মোৰ হাতত আৰু 140 টকা মান আছে। তো তাৰ 40 টকা মই ৰিটাৰ্ণ পালো। সেইটো পাৱাৰ পিছত কি কৰিলো, তাৰ 20 টকা এটা লাগে। তেতিয়া মোৰ হাতৰ পইচাটো মই ৰাখি আৰু বেলেগৰ পইচাটো তাক ধাৰাই দিলো। সেইটো সেইটো কি হ'ল? আপোনালোকে ভাবি চাইছে না সেইটো কি হ'ল? তো আপোনালোকে কি কৰিব? সেইটো বেলেগৰ পইচা মই আপোনালোকে বেলেগক ধাৰ দিব না আপোনাৰ নিজৰ পইচাটো ধাৰ দিব? সেইটো মোক ক'বচোন। আৰু গম নাপাওঁ কি ক'লো। যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এনেকুৱা টিপছ লৈ অহাৰ কাৰণে আপোনালোকে চাই থাকক। বেলেগ নেক্সট ভিডিঅ'ত আকৌ লগ হ'ব। ধন্যবাদ।